জীৱনৰ 10টা নিয়ম। নম্বৰ 1, যি স্থানত আপোনাৰ সন্মান বা গুৰুত্ব নাই সেই স্থানলৈ কেতিয়াও নাযাব, লাগিলে সেয়া আপোনাৰ যিমানেই আত্মীয় বা আপোন মানুহ নহওক লাগে। নম্বৰ 2, যি আপোনাৰ কথা শুনিব নিবিচাৰে তেওঁক কেতিয়াও বুজোৱাৰ বা কিবা কোৱাৰ চেষ্টা নকৰিব। নম্বৰ 3, সময়ৰ লগে লগে যি সলনি হৈ থাকে, প্ৰয়োজনৰ সময়তহে যিজনে আপোনালৈ মনত পেলায় তেনে মানুহক কেতিয়াও বন্ধু নবনাব বা তেনে মানুহৰ লগত সম্পৰ্ক নাৰাখিব। নম্বৰ 4, সত্য কথা ক'লে যিজনে খং কৰে তেওঁৰ লগত কোনো কথা শ্বেয়াৰ নকৰিব। নম্বৰ 5, জীৱনলৈ যদি দুখ আহে তেতিয়া অলপো ভয় নকৰিব, ভাগি নপৰিব। নম্বৰ 6, কষ্ট কৰিবলৈ বা পৰিশ্ৰম কৰিবলৈ কেতিয়াও ভয় নকৰিব। নম্বৰ 7, চকু মুদি কেতিয়াও কোনো মানুহক বিশ্বাসত নল'ব, লাগিলে তেওঁ আপোনাৰ যিমানেই আপোন নহওক। নম্বৰ 8, মুখৰ হাঁহিটো কেতিয়াও হেৰুৱাই নেপেলাব, এটা মিঠা হাঁহি সদায় ৰাখিব। নম্বৰ 9, নিজৰ একান্ত ব্যক্তিগত কথাবোৰ সদায় ব্যক্তিগত হৈয়ে থাকিবলৈ দিয়ক, আপোন বুলি ভাবি কাকো গোপন কথাবোৰ কৈ নিদিব। নম্বৰ 10, টকা ধাৰলৈ লোৱাৰ পূৰ্বে আৰু কাৰোবাক ধাৰলৈ দিয়াৰ পূৰ্বে 100 বাৰ ভাবি ল'ব, লোৱা টকা সময়ত ঘূৰাই দিব পাৰিবনে নাই বা যাক টকা ধাৰলৈ দিছে তেওঁ সময়ত ঘূৰাই দিব পাৰিবনে নাই ভালদৰে বিচাৰ কৰি ল'ব।